আজি মই খৰিৰ জুইত ব্ৰইলাৰ মাংসৰ লগত লাই শাক কেনেকৈ বনালৈ চাওঁচোন আহক। স্বাগতম জনালোঁ সকলোকে ফেচবুক আৰু ইউটিউবৰ গাঁৱৰে জীয়ৰী জুৰি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। এয়া মই নিজে কৰা খেতি লাই শাক আৰু ধনিয়াৰ লগত আজি ব্ৰইলাৰ মাংস বনাম। কেনেকৈ মই বনাম চাওঁচোন আহক। এয়া মই ব্ৰইলাৰ মাংস লৈ লৈছোঁ 1 কেজি। তাতে নিমখ হালধি আন্দাজ মতে লৈ লৈছোঁ। এয়া পিঁয়াজ লৈছোঁ 2টা, বিলাহী লৈছোঁ 1টা। আদা নহৰু লং ইলাচি আৰু দালচেনি দি মই ধুনীয়াকৈ পেষ্ট বনাই লৈছোঁ মিক্সিত। এয়া ঘৰৰে ধনিয়া হয়। আৰু এয়া জলকীয়া লৈছোঁ 3টা। এয়া লাই শাক লৈছোঁ কেইজোপামান আৰু আলু লৈছোঁ এয়া সৰু সৰু 3টামান। আৰু কেনেকৈনো বনাম মই আজি চাওঁচোন ব'লক। ইয়াতে মই মিট মছলা 1 চামুচো দি লৈছোঁ। এয়া মই মাংসখিনি তেনেদৰে পেষ্টটো দি লৈছোঁ, আদা নহৰু পেষ্টবিলাক আৰু এনেদৰে দি পেলাই মই ভালদৰে সানমিহলি কৰি ল'ম ধুনীয়াকৈ। আৰু তাৰপিছতে এইখিনিতে মই কাটি থোৱা পিঁয়াজখিনি দি লৈছোঁ। এয়া মই অলপ সময়ৰ কাৰণে ফ্ৰিজত থৈ দিছোঁ মাংসখিনি। এয়া খৰিৰ জুই জ্বলাই ল'লোঁ বাহিৰতে। এয়া প্ৰথম মই তেল লৈছোঁ অলপ, আৰু তাতে মই তেজপাত আৰু পিঁয়াজখিনি দি দিছোঁ। তেলখিনি ভালদৰে পকাৰ পিছত এতিয়া পিঁয়াজখিনি ৰঙচুৱা হওঁতে এয়া মই মাংসখিনি দি দিছোঁ মেৰিনেট কৰি থোৱা। এতিয়া মই মাংসখিনি এনেদৰে লৰাই দি আৰু জুইটো একেবাৰে কম কৰি উলিয়াই দিছোঁ। এনেঠাতে অলপ অলপকৈ ঢাকন দি তেল নোলোৱালৈকে মই ভাজিম মাংসখিনি যিমানেই ভাজে সিমানেই ভাল হয়। আৰু তেল ওলোৱাৰ পিছতে এয়া মই আলু লাই শাক বিলাহী সকলো দি দিছোঁ লগত। আৰু আলু বিলাহী লাই শাকখিনি ভালদৰে লেৰেলি যোৱাৰ পিছতে এয়া মই গৰম পানী দি দিছোঁ। এয়া মই কাজু বাদাম 5টা, জালুকৰ পেষ্ট আৰু আদা নহৰু পেষ্ট এয়া মই দি দিছোঁ তাতে সিজাৰ অলপ আগতে। এতিয়া কাটি থোৱা জলকীয়া 3টাও দি দিলোঁ। এনেদৰে ঢাকন দি মাংসখিনি সিজাৰ পিছত নমাই থ'ব। এয়া মোৰ মাংস ৰেডি হৈ গ'ল। আপোনালোকে এনেদৰে লাই শাকৰ লগত মাংস খায়নে জনাবচোন। এয়া মই কাটি থোৱা ধনিয়াও দি দিলোঁ। আৰু আজি আলহী বিশেষ ভাত সাজ। এয়া আমাৰ আলহীয়ে খাই আছে। আৰু আপোনালোকৰ আমাৰ ভিডিঅ'বিলাক চাই কেনেকুৱা লাগে জনাব। ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব